নমস্কাৰ বন্ধুসকল, মই ত্ৰৈলোক্যৰাজে মই মোৰ চেনেললৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, যিহেতু আমাৰ অসম পুলিচৰ যি জেল অৰ্ডাৰ এক্সাইজ কনষ্টেবল, যি আমাৰ আছাম ফৰেষ্ট গাৰ্ড ফৰেষ্টাৰ, তাৰপিছত গ্ৰেড 1, তাৰপিছত আপোনালোকৰ ABSI UBSI জেলাৰ এছিষ্টেণ্ট ড্ৰাইভাৰ কনষ্টেবল, তাৰপিছত আপোনালোকৰ ড্ৰাইভাৰ, যিখিনি পদৰ আপোনালোকৰ বৰ্তমান ৰিটেন এক্সাম হৈ গৈছে। আৰু যিহেতু আপোনালোকে গমেই পাই আছে যে কোনদিনা আপোনালোকৰ ৰিজাল্ট দিব আৰু বা আপোনালোকৰ নিযুক্তি পত্ৰ কেতিয়া দিব আপোনালোকে হয়তো গমেই পাই আছে। আজি এই ভিডিঅ'টোত আপোনালোকক সকলোবিলাক জনাই দিম যে ৰিজাল্ট কেতিয়া দিয়াৰ চান্স আছে বা কেতিয়া দিব পাৰে বা অৰেল ভাইভা কেতিয়ালৈ আপোনালোকক মাতিব পাৰে। বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদিহে আমাৰ চেনেল প্ৰথমবাৰলৈকে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি আপুনি বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব। চাই লওক বন্ধুসকল, যিহেতু আমাৰ প্ৰথম এক্সামটো যিহেতু ABSI UBSI জেলাৰ এছিষ্টেণ্ট তাৰপিছত ফৰেষ্টাৰ গ্ৰেড 1 হৈছিল, সেইটো যিহেতু আপোনালোকৰ 2 এপ্ৰিল তাৰিখে হৈছিল। বন্ধুসকল, সেইটোৰ আপোনালোকৰ অতি সোনকালে আপোনালোকৰ ফিজিকেলৰ কাৰণে আপোনালোকে তৈয়াৰ হৈ থাকক। কাৰণ কিয়, আপোনালোকৰ যিহেতু ABSI UBSI এইবিলাকত যিহেতু আপোনালোকৰ ফিজিকেল হ'ব। আপোনালোকে জানে ABSIত কিমানখিনি ফিজিকেল আপোনালোকে দিব লাগিব। যিহেতু কামাণ্ডো, আপোনালোকে যি কামাণ্ডো বেটেলত দৌৰিছিল সেইটোৰ মানে ছেম টু ছেম আপোনালোকে দৌৰিব লাগিব। আৰু যিটো আপোনালোকৰ UBSI আছে, UBSIত আপোনালোকে 1600 মিটাৰ দৌৰিব লাগিব। আৰু বন্ধুসকল, যিটো আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 আছে সেইটোত আপোনালোকে ৰিটাৰ্ণ পাছ কৰিলে আপোনালোকক 26 কিলোমিটাৰ আপোনালোকক খোজ কাঢ়িবলৈ দিব। যিহেতু তাৰ ফিজিকেলটো যিহেতু হৈছেয়ে, যিহেতু কমন পাতিছিল, তাত যিসকলৰ কাট অফ মিলিছে সেইসকলৰে আপোনালোকৰ গ্ৰেড 1ত পৰীক্ষা দিবলৈ তেওঁলোকৰ নাম আহিছে। সেইটো গ'ল বন্ধুসকল। যিহেতু 6 মে তাৰিখে যিহেতু ৰিজাল্ট দিব আপোনালোকৰ, যিহেতু আপোনালোকে গম পাইছে বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, আমি ভাবোঁ যে অতি সোনকালে আপোনালোকৰ ৰিজাল্টসমূহ দি আপোনালোকক 26 কিলোমিটাৰ আপোনালোকক খোজ কাঢ়িবলৈ মাতিব। আৰু যিখিনি ফৰেষ্ট গাৰ্ড, তাৰপিছত AFPF, তাৰপিছত আপোনালোকৰ জেল অৰ্ডাৰ এক্সাইজ কনষ্টেবল, তাৰপিছত হাবিলদাৰ, এইখিনিবোৰ আপোনালোকৰ অতি সোনকালে হ'ব। যিহেতু আপোনালোকৰ AFPF জেল অৰ্ডাৰ তাৰপিছত আপোনালোকৰ এক্সাইজ কনষ্টেবল এইকেইটাত আপোনালোকৰ অৰেল ভাইভাৰ কাৰণে আপোনালোকক মাতিব। যিটো আমাৰ যিটো ফৰেষ্ট গাৰ্ড আছে আৰু ফৰেষ্টাৰ গ্ৰেড 1 আছে, সেই দুটা আপোনালোকৰ একেদিনা এটাই আপোনালোকৰ ৰানিং দিনত খোজকঢ়া হ'ব 26 কিলোমিটাৰ। আপোনালোকে দুদিন আপোনালোকে যাব নালাগে। আপোনালোকৰ যদি নাম আহে তেতিয়াহ'লে আপোনালোকে 26 কিলোমিটাৰ খোজ কাঢ়িবলৈ লাগিব। তেতিয়াহে আপোনালোকে তাত আপোনালোক কোৱালিফাই হ'লে আপোনালোকৰ তেতিয়া যদি গোটেইকেইটা আপোনালোকৰ নম্বৰ মাৰি আপোনালোকক অৰেল ভাইভাৰ কাৰণে মাতিব। অৰেল ভাইভা দিয়াৰ পিছত আপোনালোকক ফাইনেল মেৰিটলৈ মাতিব। আৰু আপোনালোকৰ যদি ফাইনেল মেৰিটত চিলেক্ট হৈ যায় আপোনালোকৰ চাকৰি হৈ গ'ল। তাৰ কাৰণে কৈছোঁ বন্ধুসকল, যিহেতু 6 মে তাৰিখে আপোনালোকৰ যিহেতু ৰিজাল্ট দিব, মোৰ এটা এক্সপেক্টেড মই দিন এটা ধৰিছোঁ বন্ধুসকল। যিহেতু আপোনালোকৰ 20 তাৰিখৰ তলত আপোনালোকৰ 16ৰ পৰা আপোনালোকৰ 20ৰ ভিতৰত মই ভাবোঁ যে আপোনালোকৰ খোজ কঢ়াৰ কাৰণে বা অৰেল ভাইভাৰ কাৰণে আপোনালোকৰ নাম ৰিজাল্ট আহিব বুলি মই ভাবোঁ অৰেল ভাইভাৰ কাৰণে। আৰু যিসকলৰ ফৰেষ্টাৰ গ্ৰেড 1 বা ফৰেষ্ট গাৰ্ডত তেওঁলোকৰ নাম আহিব সেইসকলৰো 20 তাৰিখ বা 25 তাৰিখ মিনিমাম মই ভাবোঁ যে অতি সোনকালে, তাৰ হয়তো আগতো আহি যাব পাৰে বন্ধুসকল। তাৰ কাৰণে কৈছোঁ আপোনালোকে ধুনীয়াকৈ প্ৰিপাৰেশ্যন হৈ থাকক। যিসকলৰ ৰিটেন এক্সাম ভাল হৈছে সেইসকলৰ কাৰণে মোৰ ফালৰ পৰাই বেষ্ট অফ লাক থাকিল আপোনালোকলৈ। বন্ধুসকল, খোজকাঢ়ি থাকক। যিসকলৰ বেছি ভাল হৈছে ৰিটেন এক্সাম, যিহেতু ফৰেষ্টাৰ গ্ৰেড 1 যদি পাইছে বা ফৰেষ্ট গাৰ্ডত যদি পাইছে আপোনালোকে খোজ কাঢ়িবই লাগিব। তাৰ কাৰণে আপোনালোকে ধুনীয়াকৈ প্ৰিপাৰেশ্যন চলাই থাকক বন্ধুসকল। মই এটা দিন ধৰি দিছোঁ যিহেতু 20 তাৰিখ, আপোনালোকে 20 তাৰিখৰ হয়তো আগতো আহি যাব পাৰে বা 20 তাৰিখৰ পিছত, কিন্তু আপোনালোকৰ অতি সোনকালে হ'ব। কাৰণ কিয় 6 তাৰিখে আপোনালোকৰ ৰিজাল্টসমূহ আপোনালোকে পাই যাব। তাৰ কাৰণে কৈছোঁ সেইটো মই এক্সপেক্টেড দিন এটা ধৰিছোঁ। বন্ধুসকল, ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ আৰু ইয়াতে সমাপ্ত কৰিছোঁ বন্ধুসকল। জয় অসম।